নমস্কাৰ, মই মহানন্দ সেনাপতি স্বাগতম জনালোঁ মোৰ চেনেললৈ। মই ওলালোঁ অম্বুবাচী মেলালৈ। মই তৃতীয় দিনা ওলাইছিলোঁ 24 জুনত আৰু অকলে ওলাই গৈছিলোঁ মই অম্বুবাচী মেলালৈ আৰু বহুত সোনকালে গৈ পাইছিলোঁ, কিন্তু এইবাৰ মানুহৰ ভিৰটো, ভক্তৰ সংখ্যাটো বহুত বেছি মানে। হয়তো মই যোৱা বছৰ মই অম্বুবাচী মেলা গৈছিলোঁ, কিন্তু যিমান ভিৰ দেখিছিলোঁ যোৱা বছৰ যিমান ভিৰ আছিলে তাতকৈ হয়তো 4-5 গুণমান বেছি ভিৰ। আৰু প্ৰশাসনে বহুত কিছুমান নতুন নিয়ম কিছুমান পালন কৰিছিলে আৰু এয়া দেখিছে ৰাস্তাত কিমান মানুহৰ ভিৰ, বহুত ভিৰ মানুহৰ। মই দুপৰীয়া ভাগতে গৈছিলোঁ, কিন্তু মাজতে অলপ সময় মই ৰৈ দিলোঁ ভিৰটো বেছি হোৱা দেখি, আৰু যেতিয়া ভিৰটো অলপ কমিলে তেতিয়া মই আকৌ জাৰ্ণিটো ষ্টাৰ্ট কৰিছিলোঁ। এনেদৰে অলপ ভিৰটো কমিছিলে তেতিয়া মই অকণ আগবাঢ়ি গৈছিলোঁ। তাৰপিছত এতিয়া বহুত ভক্তই নাম প্ৰসংগ কৰি গৈ আছিলে আৰু মন্দিৰলৈ যোৱা যিটো মেইন ৰাস্তা, সেই ৰাস্তাটোদি যাব দিয়া নাছিলে। এণ্ট্ৰি পাৰ্টটো মানে চেঞ্জ কৰি দিছিলে, মানে বেক ছাইডৰ পৰা এনেকৈ ঘূৰাই পাণ্ডু হৈ যায় এই ৰাস্তাটো, এনেকৈ ঘূৰাই নি তেওঁলোকে মন্দিৰৰ বেলেগ এটা ছাইডেদি প্ৰৱেশৰ ৰাস্তাটো চেঞ্জ কৰি দিছিলে এনেদৰে। আৰু ইয়াত দেখিছে বহুত ভিৰ মানুহৰ, উঠি যোৱা ওপৰলৈ ষ্টেপ কিছুমান আছে, তাতে বহুত ভিৰ আছিলে মানুহৰ, মানে অসংখ্য ভিৰ। এনেকুৱা ভিৰ মই হয়তো মহাকুম্ভ মেলাত গৈছোঁ, মহাকুম্ভ মেলাতো মই এনেকুৱা ভিৰ দেখা নাই নেকি ইমান। আৰু ভয়ো লাগিছে অলপ, এনেকৈ ধৰে বৰষুণো দি আছিলে বহুত, মানে ষ্টেম্পিড হোৱা বহুত সম্ভাৱনা আছিলে। সেইটো কাৰণে মই কি কৰিলোঁ, অলপ সময় ইয়াতে ৰৈ দিলোঁ, আধা ঘণ্টামান সময় ৰৈ দিলোঁ, কিন্তু চালোঁ যে অলপ ভিৰ অলপ কমিব নেকি, আৰু ভিৰটো অলপ কমিছিলোঁ। তাৰপাছত মই আকৌ আগবাঢ়ি গৈছিলোঁ আগলৈ, কিন্তু ভিৰটো অলপমান কমে যদিও কি হয়, আগত গৈ আকৌ ভিৰটো ঠেঁচা খাই ৰৈ থাকে। আৰু মই 11:30-11:30মান বজাত গৈ মন্দিৰ প্ৰৱেশ কৰিলোঁগৈ। সন্ধিয়া সময়তে মই জাৰ্ণিটো ষ্টাৰ্ট কৰিছিলোঁ, কিন্তু ৰাতি 11:30-11:30মান বজাত মই মন্দিৰ প্ৰৱেশ কৰিছিলোঁ। আৰু ক'তো প্ৰশাসনে ৰখিব দিয়া নাছিলে, NCC যিবোৰ গাইড আছিলে তেওঁলোকে ক'তো ৰখিব দিয়া নাছিলে। কিন্তু মই গৈছিলোঁ মই জাপ কৰিবলৈ, মন্ত্ৰ জাপ কৰিম বহিম পুখুৰীটোৰ কিনাৰত, যিটো কুণ্ড আছে তাৰ কিনাৰতে বহিম মই মন্ত্ৰ জাপ কৰিম বুলি ভাবিছিলোঁ, কিন্তু যাব দিয়া নাছিলে। কিন্তু তথাপিও মই কামাখ্যা মন্দিৰ গৈ থাকোঁ প্ৰায়, গলি ৰাস্তাবোৰ চিনি পাওঁ। এনেকৈ পাছফালে হৈ মই গ'লোঁ, আৰু তাতে এজন দাদা আছিলে, তেখেতক মই আকৌ ৰিকুৱেষ্ট কৰিলোঁ যে মই এনেকৈ আহিছোঁ সাধনা কৰিবলৈ, এনেকৈ মন্ত্ৰ জাপ কৰিবলৈ আহিছোঁ, অলপমান সোমাবলৈ দিয়ে যাতে। তেখেতে দিলে, ধুনীয়াকৈ ৰিকুৱেষ্ট কৰি অলপ সোমাব দিলে। এনেকৈ গৈ মই কুণ্ড কিনাৰত বহি অলপমান সময় জাপ কৰিলোঁ, মন্ত্ৰ জাপ কৰিলোঁ। আৰু এনেদৰে যেতিয়া অলপ ভিৰটো কমিলে, ৰাতি হয়তো 2-2:30মান বজাত, তেতিয়া মই আৰামছে গোটেই মন্দিৰ পৰিক্ৰমা কৰিলোঁ, একো অসুবিধা নোহোৱাকৈ। তেতিয়া মানে প্ৰশাসনে ইমান এটা টাইট কৰা নাছিলে, মানুহবোৰ তেনেকৈ ধুনীয়াকৈ অহা যোৱা কৰি আছিলে। যেতিয়া ৰাতি 2-2:30মান বজাত যেতিয়া ভিৰটো অলপ কমিলে, ভাল লাগিলে তেনেকৈ পৰিক্ৰমা কৰিলোঁ। এইখিনি সময়তে এজন হৰিদ্বাৰ স্বামী কৈলাশ নন্দন গিৰিজী মহাৰাজ তেখেতে আহিলে, তেখেতে পৰিক্ৰমা কৰিলে, আৰু তেখেতৰ লগতে ময়ো পৰিক্ৰমা কৰিলোঁ। 3-7বাৰমান পৰিক্ৰমা কৰিব ভাবিছিলোঁ, কিন্তু বহুতবাৰ পৰিক্ৰমা কৰিলে তেখেতে, আৰু হয়তো চাগে 21বাৰমান হয়তো পৰিক্ৰমা কৰিলোঁ, আৰু তেখেতৰ লগতে ময়ো কৰিলোঁ। আৰু এনেদৰে পৰিৱেশটো চাওক, ৰাতিৰ দৃশ্যটো, বহুত মানুহে যেনেধৰণে বহি মন্দিৰ কিনাৰে তেওঁলোকে তেওঁলোকৰ মন্ত্ৰ সাধনা কৰি আছিলে। কোনোৱে হয়তো পুখুৰী পাৰ, কোনোবাই মানে এইখিনি সময় গোটেই নীলাচল পাহাৰতে আপুনি বহি, যিকোনো ঠাইতে বহি আপুনি মন্ত্ৰ জাপ কৰিব পাৰে। আৰু এইখিনি সময়ত মন্ত্ৰ জাপ কৰাৰ এটা বিশেষ ফল লাভ কৰিব আপোনালোকে। য'ত গোটেই বছৰটো হয়তো আপুনি যিমান জাপ কৰিছে, ইয়াতে আহি এদিন বা দুদিনে যদি আপুনি মন্ত্ৰ জাপ কৰে, সেই গোটেই বছৰৰ ফল সমানো আপুনি এই সময়ৰ ফল পাব পাৰে আপোনালোকে মন্ত্ৰ জাপ কৰি। আৰু এইজন হৈছে অঘৰী বাবা, তেখেতৰ ভিডিঅ' মই ইণ্টাৰনেটত দেখিছোঁ। তেখেতে মেইনলি বানাৰসতে থাকে, কাশী বানাৰসত থাকে তেখেতে, তাতে সাধনা কৰে, আৰু অঘৰী সম্প্ৰদায় হয় তেখেতে।
2-2:30মান বজাত তেনেকৈ বহুতে আহি মন্দিৰ পৰিক্ৰমা কৰিলে আৰু মই এনেকৈ 4টামান বজাত পুৱা 4টামান বজাত আৰু এবাৰ পৰিক্ৰমা কৰিলোঁ, মাৰ পৰিক্ৰমা কৰিলোঁ মন্দিৰৰ আৰু এনেদৰে পৰিক্ৰমা কৰি মই ঘৰলৈ উভতি আহিলোঁ। এয়া চাওক মন্দিৰৰ ৰাতিপুৱাৰ দৃশ্য। বহুতে এতিয়াও মন্ত্ৰ জাপ কৰি আছিলে। ব্ৰহ্মমুহূৰ্ত সময় ভাল, এইখিনি সময় আপোনালোকে কৰিব পাৰে জাপ। আৰু এনেদৰে সৰু সৰু ছোৱালী কন্যা পূজন কৰে বহুতে মাৰ। আৰু ইয়াৰ দৃশ্য দেখিছে, এইবোৰ এওঁলোক হৈছে মাৰ য়োগিনী। 64 য়োগিনী আছে মাৰ। মন্দিৰৰ গোটেই কিনাৰে কিনাৰে তেওঁলোকৰ প্ৰতিমা দেখিব মাৰ। আৰু ইয়াত দেখিছে নাগা সাধু, হয়তো অঘৰী বাবা, সকলোৱে ৰাতিপুৱা আৰু গোটেই ৰাতি তেওঁলোকৰ সাধনা কৰি আছিলে। ময়ো কৰিলোঁ, বেছি কৰা নাই, মই অলপমান শিকিছোঁ জানিছোঁ তাৰে অলপমান মই মাৰ ওচৰত গৈ এই অম্বুবাচীত সাধনা কৰিলোঁ। আৰু ইয়াৰ ৰাতিপুৱা দৃশ্য মই উভতি আহোঁতে বহুত ভক্ত আহি আছিলে ৰাতিপুৱা 5টামান বজাৰ পৰাই। থেংক ইউ। মোৰ ভিডিঅ'টো যদি ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব।